নমস্কাৰ বন্ধু বান্ধৱীসকল, ভোগালী বিহু ওলগ জনাই মই এতিয়া ওলাইছোঁ বজাৰলৈ। আজি বজাৰত এতিয়া মাছ কিনিম বুলি ভাবিছোঁ। কি মাছ পাওঁ এয়া ওলাইছোঁ, আহি আপোনালোকক দেখামহি ৰেচিপিবিলাক। আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব। এই মাছৰ বজাৰত আহিলোঁ, মাছ কিনিলোঁ। বেপাৰী মাছটো দাঙি দিয়কচোন, অকণমান উলিয়াই দিয়ক, ঠুঙাটোৰ পৰা উলিয়াই দিয়ক। এইটো কিনিলোঁ, মাছটো আনিলোঁগৈ বজাৰৰ পৰা। আনি এতিয়া বাচিবলৈ লৈছোঁ। এইটো 5 কেজি ওজনৰ চিতল হয়। এই আনিলোঁ, বজাৰত বাচিব নোৱাৰিলোঁ, বহুত উৎপাত হ'ল। বেলেগ বজাৰ কৰিবলৈ আছে, সেইকাৰণে ভাবিলোঁ ঘৰলৈকে নি পেলাই ঘৰতে ধুনীয়াকৈ বাছি কৰি ল'ম। এতিয়া বাচিবলৈ লৈছোঁ, আপোনালোকে চাই যাব। আজি ভিডিঅ'বিলাক এই মাছে এটা ৰেচিপি বনাম বুলি ভাবিছোঁ, আপোনালোকে চাই থাকিব। এয়া মাছখিনি বচা হৈ গ'ল। এতিয়া মই মাছখিনি ধুই কৰি লৈ কেনেকৈ বনাওঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই যাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি উৰুকা নিশা ইয়াতে ভাত বনাম আমি। ইয়াতে আমাৰ ল'ৰাই এইবিলাক যোগাৰ পাতি কৰি আছে। এইখিনি মাংস সি যোগাৰ কৰি লৈছে, মাংসখিনি পুৰিব। তাৰপিছতে বনাব লাগিব ভাত। ভাতৰ কাৰণে এয়া গাঁৱতে কাটিছিলে খাহী মাংস, ইয়াতে ঢাকি থৈছে। এয়াও এভাগ মাংস। এইটো কেক বনালোঁ মই বিহু বুলি। এইখিনি মাছখিনি ইয়াতে বাচি কুচি ৰেডি কৰি থৈছোঁ, বনাম আৰু লাহে লাহে। নিমকি কেইটামান বনালোঁ আজি উৰুকা বুলি। এয়া নিমকি, কাঠআলু আনি পেলাই থৈ দিছোঁ। কাইলৈ বিহুত কাঠআলু খাব লাগে, সেইকাৰণে কাঠআলু অকণমানো ধুনীয়াকৈ ভাজি থ'ম। এয়া কাঠআলু বজাৰৰ পৰা আনি ইয়াতে থৈ দিছোঁ। কাঠআলু চৌকাটো লগাই লৈছোঁ এইকণতে। মগজু আৰু কাজু ইয়াতে তিয়াই ৰাখিছোঁ। চিতল মাছ বনাম মগজ আৰু কাজু দি। আপোনালোকে চাই যাব, গোটেইখিনি ইয়াতে দেখা পাই যাব। এয়া চৌকাটো মই এতিয়া লগাই ল'লোঁ, গোটেইখিনি বনাই। কেনেকুৱা লাগিছে পৰিৱেশটো দেখি? খানা লাগিছেনে বাৰু? পোৰা মাংসটো হৈ গৈছে, অকণমান তাতে বাটাৰ লগাই দিছে। মগজ আৰু কাজু বাদামখিনি মই এতিয়া মিক্সিত ব্লেণ্ডাৰত দি পিচি ল'ম। কেৰাহী গৰম হৈ গ'ল, মই তেল দি দিছোঁ। তেল গৰম হৈ গ'ল, মই মাছখিনি এতিয়া ভাজি ল'ম। মাছ পিচ মই দি দিছোঁ। মাছ কমকৈ কেৰাহীত দি ভাজি ল'ম, যিহেতু মাছখিনি ডাঙৰ। একেলগে কেজি পিচি দি দিলে ভাজি যাব পাৰে। হৈ গ'ল, মই মাছখিনি নমাই থৈছোঁ। এতিয়া মই পিঁয়াজ দি দিছোঁ তেলত। কেইটামান কালজিৰা দি দিছোঁ। কাজু আৰু মগজ মই পেষ্ট এটা বনাই থৈছিলোঁ, এইখিনিও এতিয়া মই তেলত দি দিছোঁ। আদা নহৰু একেলগে পিচি থৈছিলোঁ, এইখিনিও দি দিছোঁ। হালধি দি দিছোঁ, নিমখ দি দিছোঁ। এতিয়া অকণমান ভালদৰে মিলাই ল'ম। ফিছ মছলা দি দিছোঁ। এতিয়া দেখিছে ধুনীয়াকৈ মছলাখিনি ভজা হৈ গৈছে। এতিয়া মই পানী দি দিম। এতিয়া অকণমান পানী দি দিছোঁ। তৰকাৰীখন ধুনীয়াকৈ উতলি আছে। ইয়াত এতিয়া মই মাছ পিচ দি দিম। ভাজি থোৱা মাছখিনি দি দিছোঁ। তৰকাৰীখিনি হৈ গ'ল, মই এতিয়া নমাই থ'ম। এয়াই আছিল আজি মোৰ চিতল মাছৰ ৰেচিপিটো।